সকলোলৈকে নমস্কাৰ জনাই মই ভিডিঅ'টি আৰম্ভ কৰিছোঁ। গা পা ধুই আহিলোঁ। গা পা ধুই আহি এতিয়া আমি নামঘৰলৈ যাব ওলাইছোঁ। মই নামঘৰৰ পৰা আহি লৈ এই কণ মইনাহঁতে খেলি আছে। ল'ৰা ছোৱালী টোপনি গৈছে, ল'ৰাই খেলি আছিলে। সিহঁতি শুই আছে। শুই থকা দেখি মই নামঘৰৰ পৰা আহি লওঁগৈ। নামঘৰৰ পৰা আহি মেলি ইহঁতক ল'ম আৰু এতিয়া আমি বলক নামঘৰলৈ যাওঁ। নামঘৰ আহি পালোহি। নামঘৰত প্ৰাৰ্থনা কৰিবলৈ লৈছোঁ। প্ৰভু তোমাৰ ওচৰত আমি সেই পুৱাবেলা টোপনি গৈছে গাবলৈ আহিছোঁ। এতিয়া মই নামঘৰৰ পৰা আহিলোঁ। বৰ্তমান আহি মেলি আৰু কি কৰি যাওঁ আপোনালোকে চাই যাওকচোন। এতিয়া আমি চাহৰ লগত খাবৰ কাৰণে এই পিঠা বনাব লৈছোঁ। ভাপত দিয়া পিঠা বুলি কয়। কেনেকৈনো বনাওঁ আপোনালোককো অলপমান দেখাওঁচোন। যোনে যি দিব পাৰে, গাখীৰ দিও হেৰিটো পিঠাটো সানিব পাৰে বা পানী দিও সানিব পাৰে। নিমখ অকণমান দি ল'ব। ইয়াত নিমখ অলপমান নিজৰ আন্দাজত সোৱাদ অনুযায়ী দি লৈ আমি ইয়াত অলপ পিঠাখিনি সানি লৈছোঁ। সানি আছোঁ এতিয়া পিঠাটো। আপোনালোকেও বনাই খাবচোন। ৰাতিপুৱা চাহৰ লগত বহুত ভাল হয় খাবলৈ। এতিয়া আমি এখন চাকনি লৈছোঁ। এই চাকনিখনতে আমি এতিয়া ভাপত দিয়া পিঠা বনাম। আপোনালোকে চাই থাককচোন। এয়া দেখিছে নহয়, এনেকৈ অলপ পিঠা দিছোঁ আৰু ইয়াত আপুনি এতিয়া অলপমান গুড় এড কৰি দিব। ধুনীয়াকৈ খাবলৈ কি টেষ্টি হয় আপোনালোকে বনাই খাবচোন। যিসকলে বনাই নাই খোৱা সেইসকলক কৈছোঁ, যিসকলে বনাই খাইছে গম পায়ে কেনেকুৱা লাগে খাবলৈ।
বহুত টেষ্টি হয়। ৰাতিপুৱা ব্ৰেকফাষ্ট বুলি ক'লেও হৈ যায় টাউনীয়া মানুহে, আমি এতিয়া গাঁৱলীয়া মানুহ বাৰু। টাউনীয়া মানুহে ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰি অফিচ চফিচ যাব পাৰিব। এতিয়া আমি কুকাৰ এটাত পানী দি পিনে উতলাই আছোঁ। আমি এতিয়া এনেকৈ দি দিম, খাব পাৰে আপোনালোকে। এয়া অলপ সময় লাগিব, যেতিয়া ভাপটো ওপৰলৈ উঠি আহিব তেতিয়া এইটো হৈ যাব। বেছি টাইম নালাগে, আপোনালোকে চাই থাকক। বৰ্তমান আমাৰ এইটো পিঠা হৈ গৈছে। এতিয়া খাব পাৰে আপোনালোকে। এইটো দেখিছেনে কি ধুনীয়া লাগিছে, চাওকচোন। আপোনালোকে বনাই খাবচোন, কি ধুনীয়া লাগিছে দেখাত। এতিয়া আকৌ আমি ইয়াতে দি দিম বহুত হেল্ডিও হয়। গুড় খালি এড কৰি ল'ব মাজত, গুড়ৰ লগত নাসানিব, আঠা হৈ পিনে লাগি ধৰিব পাৰে। সেইটো কাৰণে গুড়টো মাজত আমি দি দিছোঁ। এতিয়া হৈ গৈছে, আমি এইটো দি দিছোঁ। আপোনালোকে ঢাকনা দিবও পাৰে, নিদিব পাৰে। মই এনেই সেই ঢাকনাখন দি দিছোঁ। এতিয়া আমাৰ পিঠা বনা হৈ গ'ল, দেখিছেনে বাৰু? এই আমাৰ আইজনী উঠিলে, দেখিছে আইজনী উঠিলে, কান্দিছে আইজনী। উঠিলে নাই? আমি এতিয়া চাহ বনাই খাম। ছোৱালী উঠিলে যে অকণমান দেৰিকৈ। আপোনালোকে বনাই মেলি খাবচোন, কেনেকুৱা পায় জনাব বনাই মেলি খাই। এতিয়া আমাৰ ছোৱালী উঠিলে, ছোৱালীক অলপ খুৱাই লওঁ, খুৱাই বোৱাই চাহ বনাই আমি খাম আৰু। আজিলৈ বাই বাই।